নমস্কাৰ দীপিকা ৰাখল চেনেলটোলৈ স্বাগতম জনালো। আজি মই আটাৰে সুন্দৰ এবিধ বিস্কুট বনাই দেখুৱাবলৈ ওলাইছো। এই বিস্কুটবিধ সৰু ডাঙৰ আটাই খাই ভাল পাব আৰু ইমানে কম সময়ৰ ভিতৰত হয় যে চাহ বনাইও আপোনালোকে বিস্কুটবিধ বনাই খাব পাৰে আৰু বহু দিনলৈ ষ্ট'ৰ কৰিও ৰাখিব পাৰে। তেন্তে বলকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। জোখ হিচাপত মই এই বাটিটো লৈছো। এই বাটিটোৰে মই এবাটি আটা লৈছো। আকৌ সেই বাটিটোৰে 4 ভাগৰ এভাগ মই সুজি লৈছো। যদিহে আটাৰ পৰিমাণটো বেছিকৈ লয় তাৰ মানে 2 বাটি লয় তেতিয়াহ'লে আধা বাটি সুজি দিলেই হৈ যাব। জোখবিলাক সঠিক হ'লে বিস্কুটটো খায়ো ভাল লাগিব। ইয়াৰ মই কেইটামান ক'লা জিৰা যোগ কৰিছো। সামান্য পৰিমাণৰ নিমখ যোগ কৰিছো। বিস্কুট বনালে অকমান হ'লে নিমখ যোগ কৰিবই লাগে। চিয়া ভাপটো আনিবৰ কাৰণে মই অলপ বেকিং পাউডাৰ যোগ কৰিছো। ডাঙৰ চামুচেৰে 4 পৰা 5 চামুচ মই ৰিফাইন তেল যোগ কৰিছো। ৰিফাইন তেলৰ সলনি আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। ঘিউ ব্যৱহাৰ কৰিলেও খুব টেষ্টি হয় খাবলৈ। এতিয়া আটাইখিনি মই ভালকৈ সানি ল'ম। যিমানে ভালকৈ সানি ল'ব সিমানে বিস্কুটবিধ খাবলৈ খুব টেষ্টি হ'ব। দুয়োখন হাতেৰেও মই মোহাৰি মোহাৰি দিছো, দেখিছেনে হাতৰ তলুৱাৰে। আটাইখিনি বস্তুৱে যাতে ভালকৈ এক হৈ যায় সেইকাৰণে মই হাতেৰে মোহাৰি মোহাৰি সানি আছো। আটাইখিনি মই ভালকৈ সানি ল'লো। এতিয়া হাতেৰে যদি মই এয়া মুঠি মাৰি চাওঁ, এয়া দেখিছেনে বান খাইছে আৰু এনেকৈ ভাঙি দিলে ভাঙি গৈছে। তাৰ মানে মোৰ এইখিনি ধুনীয়াকৈ সানি হৈ গৈছে। এতিয়া সেই চুজি লোৱা বাটিটোৰে 4 ভাগৰ এভাগ মই চেনি লৈছো। আপোনালোকে চেনিৰ পৰিমাণ কম বেছিও কৰিব পাৰে। যিমান পৰিমাণৰ চেনি লৈছিলো তাতকৈ অকমান বেছি পৰিমাণৰ মই পানী লৈছো আৰু এতিয়া মই চেনিৰ চিৰাপ এটা তৈয়াৰ কৰি ল'ম। গেছটো জ্বলাই মই এয়া চচটো পাতি দিছো। চেনিখিনি মাত্ৰ আমি গলাইহে ল'ব লাগে। চামুচখনেৰে মই লৰাই লৰাই দিছো যাতে সোনকালে চেনিখিনি গলি যায়। চেনিখিনি ধুনীয়াকৈ গলি গৈছে। মাত্ৰ এটাহে মই উতল খুৱাইছো। ইয়াতকৈ বেছি আৰু পগাই থাকিব নালাগে। এতিয়া মই গেছটো অফ কৰি দিলো। এতিয়া চেনিৰ ৰসখিনি গৰমে গৰমে মই আটাত মিক্স কৰি ল'ম আৰু সুন্দৰ দৈ এটা প্ৰস্তুত কৰি ল'ম। হাতেৰে চুব পৰা জোখত গৰমটো ৰাখিব। ভালকৈ সানি ল'ব লাগে যাতে ক'তো লাড্ডু লাড্ডু হৈ নাথাকে আৰু চেনিৰ ৰসখিনি অলপ অলপকৈ যোগ কৰিব লাগে যাতে বেছি পনীয়া হৈ নাযায়। আৰু অলপ মই ৰস দি দিছো। এনেকৈ ঘৰতে থকা সামান্য বস্তুৰে আমি সুন্দৰ সুন্দৰ বিস্কুট প্ৰস্তুত কৰি খাব পাৰো। তাৰোপৰি বজাৰৰ পৰা কিনি অনা বিস্কুটতকৈ স্বাস্থ্যকৰ হয় আৰু কম পইচাতে ভালেখিনি বিস্কুট পাব পাৰো। এতিয়া ইলাইচিৰ গুড়ি অলপ মই এই চেনিৰ ৰসখিনিত দি আটাইখিনি ভালকৈ সানি ল'ম। আচলতে ইলাইচিৰ গুড়িখিনি চেনিৰ ৰসখিনি পগাই থাকোঁতে দিব লাগিছিলে। মই পাহৰি গ'লো কাৰণে এতিয়া দিছো। মই আটাইখিনি চেনিৰ ৰসে দি দিলো কাৰণ এটা মেজাৰমেণ্টতহে মই চেনিৰ ৰসটো বনাইছিলো। আমাৰ দৌটো সুন্দৰকৈ প্ৰস্তুত হ'বলৈ গৈ আছে, দেখিছেনে সুন্দৰ জোখত পানীৰ পৰিমাণটো হৈ গৈছে। এতিয়া মই আটা মাৰাৰ দৰে ভালকৈ মাৰি ল'ম। পুৰা হেঁচি হেঁচি মই দৌটো প্ৰস্তুত কৰি লৈছো। এতিয়া মই ৰোল আকাৰত ভালকৈ বনাই ল'ম। এয়া দীঘলীয়াকৈ মই ৰোলটো বনাই লৈছো। এয়া দেখিছেনে। এতিয়া কাঁহীখন মই লুটিয়াই দিছো। এতিয়া মই ছুৰী এখন লৈছো। এই ছুৰীখনৰে মই বিস্কুট কেইটা শ্বেপ দি কাটি যাম। প্ৰথমখিনি মই কাটি দিলো।
এয়া দেখিছেনে অকণমান বেকা কৰি দিছোঁ আৰু বেকা কৰি দিওঁতে বিস্কুটৰ শ্বেপটো কেনেকুৱা হৈছে আৰু সাইডবিলাক অকণমান মই ভাল কৰি দিছোঁ এয়া ইমান ধুনীয়া হৈছে এয়া দেখিছেনে কি সুন্দৰ হৈছে এনেকৈ মই আটাইখিনি বিস্কুটে কাটি যাম দেখিছেনে কতো অকণো লাগি ধৰা নাই কিমান সুন্দৰকৈ কাটা গৈছে আটাইখিনি বিস্কুটে মই কাটি ললোঁ বিস্কুটখিনি নাভাজোতে কিমান ধুনীয়া হৈছে দেখিবলৈ এতিয়া মই সাইডবিলাক অকণমান ভাল কৰি দিছোঁ নিদিলেও কথা নাই তেনেকৈও বনালেও কথা নাই কিন্তু অকণমান দেখিবলৈ শুৱনি হোৱাকৈ মই সাইডকেইটা ভাল কৰি লৈছোঁ ইমানখিনি মই বিস্কুট পালোঁ দুই সাইডে যে অকণমান মই কাটি থৈ দিছিলোঁ সেইখিনিও মই সৰু সৰুকৈ এটা শ্বেপ দি বিস্কুট অকণমান বনাই দেখুৱাম এইবাৰ সৰু সৰু সাইজত হ'ব আৰু মই ৰাউণ্ড কৰি দিছোঁ এয়া বেকা কৰি দিয়া নাই দেখিছেনে এনেকৈও মই কেইটামান বিস্কুট পাম আটাইখিনি কাটি হৈ গ'ল এতিয়া বিস্কুটখিনি ভাজিবলৈ গেছ জ্বলাই কেৰাহী পাতি দিছোঁ কেৰাহীটো গৰম হৈছে এতিয়া মই ইয়াতে ৰিফাইন তেল দিম ৰিফাইন তেল দি মই বিস্কুটকেইটা ভাজিম তেলখিনি গৰম হ'বলৈ দিছোঁ একেবাৰে বহুত বেছি গৰম কৰিব নালাগে মধ্যমীয়া গৰম হ'লে আমি এটা এটাকৈ বিস্কুট তেলত দি দিব পাৰিম তেলখিনি গৰম হৈছে মন কৰিব বিস্কুটকেইটা একেবাৰে লো ফ্লেমত ভাজিব লাগে বিস্কুটকেইটা দিয়াৰ পিছতে আমি গেছৰ ফ্লেমটো লো কৰিম বিস্কুটটো লো ফ্লেমত ভাজিলে মচমচীয়া হ'ব আৰু বহু দিনলৈ আমি ষ্ট'ৰ কৰি থ'ব পাৰিম এতিয়া মই এটা এটাকৈ প্ৰথমতে বিস্কুটকেইটা লুটিয়াই দিম দেখিছেনে বিস্কুটকেইটা ক'তো একো ভাঙা নাই কিমান ধুনীয়াকৈ মই লুটিয়াই দিছোঁ আকৌ মই বিস্কুটখিনি লুটিয়াই দিম এনেকৈ মই বিস্কুটকেইটা বাদামী কালাৰ হোৱালৈকে ভাজি থাকিম এনেকৈ মই লুটিয়াই পুটিয়াই ধুনীয়াকৈ ভাজি ল'ম দেখিছেনে কালাৰ কিমান ধুনীয়া হৈছে বিস্কুটকেইটাৰ আপোনালোকে বাৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু কেনেকুৱা ৰেচিপি লাগে তাকো ক'ব পাৰিব এই বিস্কুটকেইটা মোৰ ভাজি হৈ গ'ল এতিয়া মই তেলৰ পৰা বিস্কুটখিনি কাঢ়ি থৈ দিম তেলখিনি যাতে নেযায় বিস্কুটৰ লগত সেইকাৰণে মই অলপ দেৰি ৰাখি থৈ দিছোঁ এয়া মই কাঢ়ি থলোঁ বিস্কুটকেইটা কাঢ়ি এখনতে দেখিছেনে কিমান ধুনীয়া হৈছে এনেকৈ মই আটাইখিনি বিস্কুটে ভাজি ল'ম আটাইখিনি বিস্কুট ভাজা আপোনালোকক দেখুৱাই নাথাকোঁ মোৰ আটাইখিনি বিস্কুটে ভাজি হৈ গ'ল মাত্ৰ এবাটি আটাৰে মই ইমানখিনি বিস্কুট পালোঁ চাউণ্ডটো শুনি আপোনালোকে অনুমান কৰিব পাৰিছে বিস্কুটখিনি কিমান মচমচীয়া হৈছে এতিয়া এটা বিস্কুট মই আপোনালোকৰ সন্মুখত ভাঙি দেখুৱাই দিছোঁ এয়া দেখিছেনে কি ধুনীয়া হৈছে কোনো যদি নকয় কাকো বিস্কুটবিধ যে ঘৰত বনাইছে কোনেও ধৰিবই নোৱাৰিব এই প্লেটখনতে দুটামান মই সজাই দেখুৱাই দিছোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থবলৈ নেপাহৰিব অতি সোনকালে অন্য এটা নতুন ৰেচিপিলৈ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ